আজি পবিত্ৰ ঈদ-উল জুহা ৰাজ্যজুৰি আনন্দৰ বন্যা প্ৰেম ভাতৃত্ববোধ ত্যাগৰ বাণী লৈ আকৌ আহিল ঈদ। এই ঈদক ঈদ-উল জুহা বা ঈদ-উল আজহা কয়। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত ই অন্যতম। মুছলমানসকলে নিজৰ নিজৰ সাধ্য নিয়মানুযায়ী উট, গৰু, ছাগলী কুৰবানী দিয়ে। ঈদ-উল জুহা হৈছে এটা প্ৰতীক, প্ৰথা, এটা পৰিয়ালৰ ত্যাগৰ গাথা। আল্লাহৰ প্ৰতি থাকিবলগীয়া আনুগত্যৰ কথা সোঁৱৰাই দিয়ে। সমগ্ৰ বিশ্বৰ লগতে অসমৰ বিভিন্ন ঠাইত ঈদক লৈ ব্যস্ততা দেখিবলৈ পোৱা গৈছে। ইছলাম ধৰ্মাৱলম্বী লোকসকলে বৰ হেঁপাহেৰে ঈদৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে। ঈদগাহ ময়দানত সমূহীয়া নামাজ আদায় কৰে আৰু বিশ্ববাসীৰ কাৰণে দোৱা কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। এই ঈদে প্ৰতিগৰাকী লোকলৈ কঢ়িয়াই আনক শান্তি, সমৃদ্ধ, ভাতৃত্ববোধৰ বতৰা। নমস্কাৰ। আজি আমাৰ দিন আজি মুছলমান সম্প্ৰদায়ৰ মানুহ, ঈদুল সম্প্ৰদায়ৰ মানুহ ঈদুল ফিতৰৰ নামাজ পঢ়িলোঁ। একেলগে পঢ়ি বহুত আনন্দিত হৈছোঁ। গোটেই বিশ্বৰ হিন্দু মুছলমান সমস্ত মানুষে মিলা প্ৰীতিৰে এনাজৰীৰে আজি আমি ঈদ নামাজ উদযাপন কৰিলোঁ। আৰু এই কথা জনাওঁ যে সমস্ত বিশ্বৰ মানুষে যাতে মিলা প্ৰীতিৰে দুনিয়াৰ জিন্দগীত জীয়াই থাকিব পাৰে এই কামনা কৰিছোঁ। জালাবিলৰ পৰা লাতিফুল ইছলামৰ ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ নিউজ।